নমস্কাৰ। আজি পাঠ কৰিবলৈ লোৱা গল্পৰ শিৰোনাম অতি প্ৰাকৃত। গল্পকাৰ মনোজ কুমাৰ গোস্বামী। অতি প্ৰাকৃত। ঠাইখন বৰ জয়াল প্ৰভু। গোসাঁই আৰু একো নক'লে। নদীৰ থিয় গৰাৰে তেওঁ পানীলৈ নামি গ'ল। ম্লান বিয়লি লুইতৰ পানীৰে খলকনি ভাহি যায় বহুদূৰ। নাম লগোৱাই তিতা গাটো বতাহতে শুকাবলৈ দিলে। বৰ জয়াল ঠাই, মনে মনে ভাবিলে তেওঁ। দিগন্তৰ কমলা হালধীয়া পোহৰ আকাশ নদী পৃথিৱীত বিয়পি পৰিছে। চাপৰিটোৰ ঘন কহুৱাত বতাহে খেলিছে। চাৰিও বসতিহীন অবাধ প্ৰকৃতি। গোসাঁই গাঁও ফুৰিবলৈ ওলাইছে। সংগী নাম লগোৱা আৰু নৃত্য। তেওঁ জ্ঞানী ধাৰ্মিক লোক, উদাসীন, সংসাৰী নহ'ল। বছৰি এবাৰকৈ তেওঁ গাঁও ফুৰিবলৈ ওলায়। দূৰৰ ভক্তসকলক দেখা সাক্ষাৎ কৰে। এই যাত্ৰাত গোসাঁইক সংগ দিব পাৰিলে কৃতাৰ্থ হয় ভক্তসকল। লুইতৰ বুকুৱেদি ভটিয়াই গৈ আছিল গোসাঁই নাও। বিয়লি গোসাঁয়ে ক'লে, এই চাপৰিটোতে নিশাটো কটোৱা যাওক। আগবাঢ়িব নালাগে। অলপ পৰৰ পিছতে সাজ লাগিব। গোসাঁই জ্ঞানী দূৰদৰ্শী মানুহ। নিত্য, নাওখন ভালকৈ বান্ধিছনে? নাম লগোৱাই চিঞৰ এটা মাৰি সুধিলে। চাবিও বোপাই, খুটিটো ভালকৈ পোত দিবি। কালিকা লগা লুইতৰ সৈতে পাব লাগিলে নিশাটোৰ নাও উটাই কোনোবা ধুবুৰী পোৱাবগৈ। নিত্য ব্যস্ত আছিল চৈৰ তলৰ পৰা বস্তু বাহানিখিনি নমোৱাত। ধুতিখনৰ পোন্ধটো টানকৈ মাৰিছে সি। দিনটো নাৱৰ গুৰি বঠা মাৰিও যেন তাৰ ভাগৰ লগা নাই। নাম লগোৱাৰ কথা শুনি পাৰৰ খুটিটোত সি আৰু দুকোপ দিলে। বিয়লিৰ পোহৰতো নিত্যৰ দুবাহুৰ মাংসপেশীবোৰ চমকি উঠিল। গাঁও ফুৰিবলৈ গোসাঁইৰ সৈতে অহাৰ ভাগ্য এই প্ৰথম হ'ল তাৰ। সেই উৎসাহৰ অন্ত নাই। গোসাঁয়ে গাটো তিয়াই উঠি অহাৰ আগেয়ে নিত্যই ঠাইডোখৰ চিকুণাই উলিয়ালে। তাৰ পিছত চাউল সিজোৱা মুঠি ৰান্ধিবলৈকো যতনাবলৈ লাগিল। গোসাঁয়ে গাটো টুকিলে। কান্ধলৈকে বৈ পৰা চুলি। চকুৰ দৃষ্টিত এক সুদূৰতা। থুতৰিত গভীৰ এক খাজ। 60 পাৰ হৈ গ'ল, কিন্তু কি সৌম্য দৰ্শন গৌৰকান্তি পুৰুষ। নাম লগোৱাই ভাবিলে, সেই শ্ৰীমন্ত মাধৱে কোৱাৰ দৰে দৰশিত সুন্দৰ গৌৰ কলেবৰ। সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি কৰময়ী মহামোহদন। আমি প্ৰভু তজুদাস তাকে মানি জগবাস সমীউক শ্ৰী মধুসূদন। কি সুললিত গভীৰ কণ্ঠ। গোসাঁইৰ ঘোষাফাকি শুনি নাম লগোৱাৰ মন পুলকিত হৈ পৰিল। যেন দেহ মনৰ ক্লান্তি দূৰ হৈ গ'ল মুহূৰ্ততে। খুৰাদেউ, সৌৱা গৰু খুটি নহয়নে? নিত্যই শুকান খৰি কেইডালমান গোটাবলৈ অকণমান আঁতৰি গৈছিল। উভতি আহি সি মাত লগালে। প্ৰভুলৈ এৱা গাখীৰকণ তাতেই যোগাৰ কৰিব পৰা যাব। গোসাঁই নিৰামিষ ভোজী। জীৱনত হেনো তেওঁ মাছ মাংসৰ স্বাদ পোৱা নাই। কিন্তু কি সুগঠিত দেহ তেওঁৰ, কি সুন্দৰ স্বাস্থ্য। কঠোৰ আচাৰ আৰু প্ৰকৰণৰ মাজতেই গোসাঁইৰ দৈনানুদৈনিকতা। নাম লগোৱা, গোসাঁয়ে মাত লগালে। নাম লগোৱা ওচৰ চাপি গ'ল। গাখীৰকণ আনিবলৈ তুমিয়েই যোৱা, তেওঁ অনুচ্চ স্বৰে ক'লে। খুটিটোত নেপালী মাইকী মানুহ এজনী থাকে, বিধৱা। মানুহে কয় তাই বেয়া তিৰোতা। গোসাঁই অলপ ৰ'ল। নিত্য ডেকা ল'ৰা, বয়সটো ভাল নহয়। আৰু ভাগৱতত কি কৈছে জানা? ঘোৰ নাৰী মায়া সৰ্বমায়াত কুৎসিত মহাসিদ্ধ মুনিৰো কটাক্ষে হৰে চিত্ত দৰ্শনে কৰে চবে তপজপ ভংগ। প্ৰভু, নাম লগোৱাই কিছু আচৰিত হৈ কয়, এই ঠাই আপোনাৰ চিনাকি নেকি? গোসাঁয়ে মিচিকে হাঁহে। যোৱা বছৰৰ আগৰবাৰ তুমি মোৰ লগত নাই সেইবাৰ। গ্ৰহণীত পৰিছিলা নেকি? এইটো চৰতেই কটাইছিলোঁ এৰাতি। নদীৰ পাৰে পাৰে নাম লগোৱাই খোজ দিয়ে। গুণগুণাই এশাৰী ঘোষা অঁৰায়। বিশাল লুইতৰ জনশূন্য চাপৰিটোত নিজকে বৰ তুচ্ছ অকিঞ্চিতকৰ বোধ হয় তেওঁৰ। দীঘলকৈ উশাহ লয় তেওঁ। বুকুত ভৰাই লয় স্নিগ্ধ পৰিচ্ছিন্ন বতাহ। হঠাৎ পানীৰ খলকনি শুনি চমকি উঠিল নাম লগোৱা। থিয় গৰাটো পাৰ হৈ এয়া বাট এজনী নেপালী যুৱতী, বুকুত মেথনি, দুটা ভৰা কলহ লৈ গৰাৰে উঠি আহিছে।
তাইৰ সেন্দুৰীয়া শৰীৰত লিপিত খাই লাগি আছে তিতা মেখেলাখন। তাইৰ নিতুল বুকু, নাভি প্ৰদেশ, সুদূল কলা ফুলৰ পিনে মন্ত্ৰমুগ্ধৰ দৰে চাই ৰ'ল নাম লগোৱাই। এজাক জলগন্ধময় বতাহ তেওঁৰ শৰীৰ কোবাই পাৰ হৈ যায়। লোভী মানুহৰ দৰে নাম লগোৱা থিয় দি থাকে। তেওঁ নিশ্চল। লাহে লাহে ঠিক তেওঁৰ কাষেৰেই পাৰ হৈ গ'ল মানুহজনী। সামান্য কটাক্ষ এক লহমাৰ চাৱনিৰে নাম লগোৱাৰ পিনে চালে। ওঠৰ কোণত বেকা হাঁহি। তাৰপিছত লয়লাস খোজেৰে অদূৰৰ খুঁটিৰ পিনে আঁতৰি গ'ল। দুৰু দুৰু কঁপি উঠিল নাম লগোৱাৰ ৬০ বছৰীয়া শৰীৰ। অদ্ভুত এক অনুভূতিয়ে শৰীৰ মন আচ্ছন্ন কৰি আনিব খুজিলে তেওঁৰ। ছি 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 ছি, কি ভাবিছে তেওঁ এইবোৰ? হঠাৎ যেন নাম লগোৱাৰ সম্ভিত ঘূৰি আহিল। হে পাপিষ্ঠ শৰীৰ, এই মায়ামোহৰ পৰা মুক্ত হ। ছি ছি, গোসাঁই প্ৰভুৰ সৈতে ধৰ্ম কৰ্মতা হে আজি মোৰ এই দুৰ্মতি, নিজ গুণে ক্ষমা কৰা প্ৰভু। নিজকে চম্ভালি ল'লে নাম লগোৱাই। লাহে লাহে খুঁটিটোৰ পিনে তেওঁ খোজ দিলে। মায়া সজ্জা মাজে আছয় ঘুমতি যায়। ঘোষাই ফাঁকি গুণগুণাই তেওঁ সাৱধানে ঘৰটোৰ ওচৰ চাপে। নেপালী মানুহজনীক দেখা পোৱা নগ'ল। দুটামান সৰু সৰু ল'ৰা ছোৱালী চোতালত ঘূৰি ফুৰিছে। খেৰৰ সাধাৰণ ঘৰ এটা, দীঘল গোহালি দুষাৰি। এইমাত্ৰ চাপৰিত চৰি গৰুৰ পাল এটা সোমাইছেহি। গাই গৰুৰ হেম্বেলনি, চেকুৰি ফুৰা দামুৰি দুটামানৰ খুৰাৰ শব্দৰে পৰিৱেশটো ভৰি আছে। এজনী নেপালী বুঢ়ী মানুহে চোতালখন সৰাত লাগিছে। দুটা অকণমানি ল'ৰাই গোহালিত গৰুবোৰ বান্ধিবলৈ ধৰিছে। এটা সময়ত ইয়াৰে এটাই নাম লগোৱাক গাখীৰ আধা খেৰ আনি দিলেহি। লৰালৰিকৈ উভতিল তেওঁ। পৃথিৱীৰ ওপৰত তেতিয়া অনিবাৰ্য নুব্জতাৰে আন্ধাৰ নামি আহিছে। অ'ত ত'ত এটা দুটা জোনাকী পৰুৱা জ্বলি উঠিল। চাৰিওপিনে স্তব্ধতা। আনকি লুইটো শান্ত। শান্ত নক্ষত্ৰ ভৰা আকাশ। চাৰিওপিনে নীৰৱতা। স্নিগ্ধ অন্ধকাৰ, চাৰিওপিনে পানী আৰু মাটিৰ প্ৰগ্ৰাহ সুগন্ধ। নিত্যই হাৰিকেন লেম্পটো জ্বলাইছে। নাম লগোৱাই মন কৰিলে কি এক গভীৰ নিৰ্বেদত ডুবি গৈছে গোসাঁইৰ দীৰ্ঘ সুঠাম শৰীৰ। হয়তো বৈৰাগ্য, হয়তো ব্ৰহ্মানুভূতি। সংসাৰৰ মায়ামোহৰ পৰা বহু আঁতৰত তেওঁ। সংসাৰ ধৰ্মৰ পৰা মুক্ত তেওঁ। ৬০ বছৰ অতিক্ৰমিও গোসাঁই কিন্তু বন্দী নহ'ল মায়াবন্ধনত। প্ৰভু, আকাশত মেঘ দেখিলোঁ। নিত্যই চিঞৰি উঠিল অকস্মাত। নাম লগোৱাইও ওপৰলৈ চাই দেখিলে হঠাৎ একৰাশি ঘন ক'লা গোমা মেঘ দ্ৰুত উৰি আহিছে পশ্চিম আকাশৰ পৰা। হেৰৌ খৰধৰ কৰ, নাম লগোৱাই ক'লে। চাউল সিজোৱা মুঠি সোনকালে ধৰি প্ৰভুৰ শোৱাৰ ব্যৱস্থাটো কৰিব লাগে। নাম লগোৱা, পাৰৰ পৰা উভতি আহি গোসাঁই মাত লগালে। নাৱতে শোৱাৰ ব্যৱস্থাটো কৰা। বতাহ বৰষুণ আহিব যেন লাগিছে। আৰু হেৰৌ নিত্য, নাওখন ভালকৈ বান্ধিছনে? চাউল সিজোৱা মুঠি ধৰি সকলোটি শুই পৰিল সোনকালে। বহু নিশালৈকে নাম লগোৱাই শুনিলে সুললিত কণ্ঠে গোসাঁয়ে ঘোষা গাই আছে শোৱাপাটিত। ধৰ্মক জানো সময়ী তথাপি প্ৰবৃত্তি নাই, অৰ্ধমতো নিবৃত্তি নহয়। শিশুৱে নিচুকনি গীত শুনি টোপনি যোৱাৰ দৰে নাম লগোৱা আৰু নিত্য টোপনিত ঢলি পৰিল। সুহুৰিৰ দৰে অহা বতাহৰ শব্দত বহু সময়ৰ পিছত সাৰ পালে নাম লগোৱাই। লগে লগে শুনা পালে গুম গুমকৈ মেঘৰ গাজনি। নিশা কিমান হ'ল তেওঁ গম ধৰিব নোৱাৰিলে। আন্ধাৰত হেৰাই গৈছে দেশকাল। কোনোৱেই সাৰ পোৱা নাই নেকি? বতাহ বৰষুণজাক বাৰুকৈয়ে আহিব যেন লাগিছে। প্ৰভু, প্ৰভু, নাম লগোৱাই মাতে। সঁহাৰি নাই। নিত্য, অ' নিত্য। নিত্যৰো সাৰ সুৰ নাই। নাম লগোৱাই বগুৱা বাই নিত্যৰ ওচৰলৈ গ'ল। নিঃসাৰ শৰীৰ তাৰ জগাই তুলিলে। সাৰ পাই নিত্য অবোধৰ দৰে উঠি বহিল। ধুমুহা আহিব যেন লাগিছে অ', নাম লগোৱাই ক'লে। তেতিয়াই জিলিকি উঠিল আকাশত দীৰ্ঘ বিদ্যুৎ ৰেখা। আৰু সেই পোহৰত চমকি উঠি নাম লগোৱাই সিটো মূৰত দেখিলে গোসাঁইৰ পাটিখন উদং। গোসাঁই তাত নাই। দুয়ো চৈৰ বাহিৰ ওলাল। নাৱৰ পৰা নামিল। দিগন্তজোৰা অন্ধকাৰ। এক ৰহস্যময় কুহেলিকাত জল, স্থল, অন্তৰীক্ষৰ সকলো বাস্তৱতা হেৰাই গৈছে।
লাহে লাহে দুয়ো খৰখোজেৰে নদীৰ পাৰে পাৰে আগবাঢ়ি গ'ল। হোঁ হোঁকৈ উত্তৰি বতাহ বলিছে লুইতৰ বুকুৰ পৰা। ডাইনীৰ চুলিৰ দৰে কালান্তক মেঘেৰে আকাশ ভৰি পৰিছে। লুইতৰ পানীত তুমুল আলোড়নৰ শব্দ। দুকাষৰ কহুৱা বনে হাহাকাৰ কৰি উঠিল। প্ৰভু প্ৰভু নাম লগোৱা নিত্য দুয়ো চিঞৰি উঠে। কিন্তু চাৰিওপিনৰ উন্মাদ বতাহত তেওঁলোকৰ মাত হেৰাই গ'ল। অজানিতে নাম লগোৱাই দৌৰিবলৈ ধৰিলে। খুটিটোৰ পিনে পিছে পিছে নিত্য। খুটিটোত শাৰী শব্দ নাই, অন্ধকাৰ চতুৰ্দিশে। গাই গৰু গোবৰৰ গোন্ধ বতাহত। ঘৰটোৰ ভিতৰত ক্ষীণ পোহৰ এটা দেখা গৈছে। নাম লগোৱাই সন্তৰ্পণে সেইপিনে আগুৱাই গ'ল। জলঙাৰে জুমি চালে তেওঁ। মেঘে গৰুজি উঠিছে সঘনে। নীল বিদ্যুৎ চমকি উঠিছে বাৰে বাৰে। বিস্ফুৰিত চকুৰে নাম লগোৱাই দেখিলে ঘৰটোৰ ভিতৰত গোসাঁই, বিচনাত অনাবৃত শৰীৰ তেওঁৰ। সম্পূৰ্ণ নগ্ন নেপালী মানুহজনী। দুয়োৰে শৰীৰ ক্ৰমশঃ এক হৈ যাব খুজিছে। উদ্দাম ভয়ংকৰ এক শৰীৰী খেলাত মত্ত দুয়ো। দুয়োৰে বাবে সেই সময়ত আৰু আন কাৰোৰেই অস্তিত্ব নাছিল। দোখোজ পিছুৱাই আহে নাম লগোৱা। তেওঁৰ ঠিক পিছতে থিয় দি আছে নিত্য। সিও সেই ভয়ংকৰ দৃশ্য দেখিছে। তাৰ কুৰি গছকা শৰীৰ কঁপি উঠিছে। হঠাৎ জাতিকাক্ষুব্ধ আন্ধাকাৰত আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ লকলকীয়া জিভা মেলি এচমকা পোহৰ যেন বিদ্ৰূপৰ বিকট অট্টহাস্য তুলি এক লহমাতে ছিটিকি গ'ল। তাৰপিছত আকৌ সৰ্বগ্ৰাসী অন্ধকাৰ, অশৰীৰী প্ৰেতাত্মাৰ ভয়ংকৰ নিশ্বাসৰ শব্দ। হাওঁফাওঁত হুৰ মূৰ সোমাই পৰিছে তীব্ৰ বতাহ। শ্বাসকষ্ট হয় দুয়োৰে। বল নাম লগোৱাই চেপা মাতেৰে নিত্যক ক'লে। সেই ছিদ্ৰহীন অন্ধকাৰৰ মাজত নাৱৰ পিনে দৌৰি থাকে নিত্য আৰু নাম লগোৱা। কাৰো মুখত পাত নাই। দুয়ো দুয়ো কঁপি থাকে অজান এক শংকাত। অচিনাকি এই পৃথিৱীত এই দুৰ্যোগৰ ৰাতি দুয়ো যেন হেৰাই যাব খোজে বাৰে বাৰে। দূৰৈত দেখা গ'ল নাৱৰ চৈৰ তলত কেৰাচিন লেম্পটোৰ ক্ষীণ শিখা ধিমিক ধামাককৈ জ্বলিছে। এতিয়াও চাৰিওপিনৰ ধাতৱ অন্ধকাৰ। আগ্ৰাসী বতাহত সি হয়তো নুমাই পৰিব যিকোনো মুহূৰ্ততে। নদীৰ পাৰে পাৰে দৌৰি আহি নাম লগোৱাহঁতে চৈৰ তলত সোমাইহি। ক্লান্ত বিধ্বস্ত। কোনোৱে এষাৰ কথাও বিনিময় নকৰিলে। গুম গুমকৈ ক'ৰবাত গৰা খহিছে। লুইতৰ পানীয়ে খুন্দিয়াইছে পাৰত। ছলাৎ ছলাৎকৈ আকাশ বিদীৰ্ণ কৰি। নীল বিদ্যুৎ খেলি খেলি গ'ল। ক'ৰবাত বজ্ৰ পৰিল সশব্দে। তাৰ পিছত অলংঘ অন্তঃশীল অন্ধকাৰ চাৰিওপিনে। সকলো কীটপতংগও যেন স্থবিৰ স্তব্ধ হৈ ৰ'ল। বাকৰুদ্ধৰ দৰে নাম লগোৱা আৰু নিত্য দুয়ো দুফালে পিঠি দি পাটিত পৰি থাকিল। ঠিক কেতিয়া টোপনি গ'ল নাম লগোৱাই ধৰিব নোৱাৰিলে। কিন্তু ঘোষাৰ চিনাকি সুৰ শুনি সাৰ পাই তেওঁ দেখা পালে ৰাতিপুৱাইছে। লুইতৰ বুকুত সূৰ্যোদয়। বগুৱা পাই অহা দি চৈতলৰ পৰা ওলাই আহি নাম লগোৱাই দেখে আকাশ কি পৰিষ্কাৰ নীলা। ক'তো এটুকুৰাও মেঘ নাই। লুইত শান্ত স্বাভাৱিক। যেন ক'তো একোৱেই হোৱা নাছিল। ৰাতি একোৱেই ঘটা নাছিল। যেন নিশাৰ সকলোবোৰ দুঃস্বপ্নহে আছিল মাথো। পুৱাৰ নদীৰ বতাহৰ সৈতে ঘোষাৰ সুৰ ভাহি আহিছে। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমা নিত্য নিৰ্মল তৰংগময়হীন। হেনয় পৰমানন্দ অমৃত সাগৰে থাকি আচন্ন নকৰি বুদ্ধিক্ষীণ। লুইতৰ বুকুত পানীত নামি গোসাঁয়ে গা ধুইছে। কি শান্ত সৌম্য ৰূপ। ৰাতিৰ ধুমুহাৰ চিন তেওঁৰ শৰীৰত নাই। তেওঁৰ গুৰু গম্ভীৰ কণ্ঠত ঘোষাৰ সুৰ দিক বিদিক বিয়পি গৈছে। কি আশাৰ দৰে বোধ হয় পুৱাৰ পৃথিৱী, য'ত মৃত্যু আৰু অনিশ্চয়তাৰ আৰু ভয় নাই। উঠিলা নাম লগোৱা, গোসাঁয়ে মাত লগালে। নিশা ডাঙৰ ধুমুহা এজাক হৈ গ'ল যেন পাওঁ। সাৰ পাইছিলা নেকি? নাই প্ৰভু, নাম লগোৱাই ক'লে। মাথো কিবোৰ দুঃস্বপ্ন দেখিলোঁ জানো। গাটো তিওৱাৰ আগে খুটিৰ পৰা গাখীৰকণ লৈ আহাগৈ। গোসাঁয়ে আকৌ ক'লে মিচিকিয়াই হাঁহি। নিত্যক আৰু পঠাব নালাগে। এৰা, নাম লগোৱাই শলাগিলে। ঘোৰ নাৰী মায়া সৰ্বমায়াত কুৎসিত মহাসিদ্ধ মুনিৰো কটাক্ষ হৈ আছিল।
তাৰ পিছত বাচনটো লৈ নিজেই তেওঁ খুঁটিৰ পিনে খোজ দিলে। ধন্যবাদ।